নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত দিনৰ মূৰত সকলো লোকে মিচিঙৰ জাতীয় উৎসৱ আলি আই লিগাঙৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। আৰু মই আছোঁ বৰ্তমান লখিমপুৰ জিলা বঙালমৰা। এই বঙালমৰাবাসী ৰাইজে কেনেধৰণে আলি আই লিগাং উদযাপন কৰিছে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। আমি ওলাইছোঁ এতিয়া লিগাঙলৈ, আমাৰ আয়ানো ওলাইছে। আমি এতিয়া লিগাং থলীলৈ যাবলৈ ওলাইছোঁ। আপোনালোকক দেখাই আছোঁ লিগাং কেনেধৰণে উদযাপন কৰি আছে। লিগাঙতে কনে ngồi পুৰাঙা পিন মুখ খুৱাবিনে লিগাঙতে কনে ngồi পুৰাঙা পিন মুখ খুৱাবিনে গুমৰাগ সমান মাংস দনি তমে ফাকি শুনাবিনে বগাবৰ মন অৰুণাচল জিৰ' পাহাৰখন কনেং জিৰ' পাহাৰখন পাবলে মন মানাময়া তোমাৰ হিয়াখন কনেং তোমাৰ হিয়াখন পাহাৰ বগাই মই বামে আপোনেম আনি দিনে পাহাৰ বগাই মই বামে আপোনেম আনি দিনে বহাগৰে বিহুতে নক খোপাতে গুজি দিলে বগাবৰ মন অৰুণাচল জিৰ' পাহাৰখন কনেং জিৰ' পাহাৰখন পাবলে মন মানাময়া তোমাৰ হিয়াখন কনেং তোমাৰ হিয়াখন লিগাংথলীত বহুকেইজন বিশিষ্ট ব্যক্তি আছে।
তেখেতসকলৰ পৰা লিগাঙৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। মোৰ লগত আছে আমাৰ মিচিঙৰ জনপ্ৰিয় বলিউড আপোনাৰ একশ্যন ডাইৰেক্টৰ কুম্বাং ছাৰ, আৰু তেখেতক পাই মই আজি নথৈ আনন্দিত। বহুত দিনৰ পৰা তেখেতক লগ পাম বুলি ভাবি আছিলোঁ। আমাৰ নতুন প্ৰজন্ম, আমাৰ মিচিং সমাজৰ কাৰণে তেখেত এজন আদৰ্শ, আৰু যিহেতু আজি আমাৰ মিচিং জাতীয় উৎসৱ লিগাং, আৰু এই লিগাঙত তেখেতক লগ পাই বহুত আনন্দিত। আৰু এই আজি লিগাঙৰ অনুভৱ কেনেকুৱা? Penggalak pumruk sudung silo aliai liga longa missing rengamlo pengawasi na engam saglik dung silo longa songolu aliai amniam pitgodak aru eta jibonor notun এটা দিন আমি আৰম্ভ কৰোঁ। গতিকে সকলোলৈ শুভেচ্ছা থাকিল। এই কৃষিভিত্তিক উৎসৱটো অকল মিচিঙৰে নহয়, গোটেই পৃথিৱীৰ মানৱ সভ্যতা জীয়াই থাকিবলৈ হ'লে এনেকুৱা ধৰণৰ উৎসৱ আমি পালন কৰি থাকিব লাগিব। যদি আমি কৃষিয়ে নকৰোঁ, খাদ্য যদি আমাৰ নহয়, আমিতো চাগে মেচিন শিল বালিটো খাই জীয়াই থাকিব নোৱাৰোঁ। গতিকে আমি এই উৎসৱৰ জৰিয়তে কৃষিক প্ৰাধান্যতা দিয়াৰ যি হাবিয়াস, যিটো প্ৰয়াস, সেই প্ৰয়াসটো আগুৱাই লৈ যাবলৈ আশা ৰাখিছোঁ। আৰু সমূহ অসমবাসীলৈ আলিয়াই লিগাঙৰ শুভেচ্ছা জনাইছোঁ। গোটেই দৌনি পল কাৰ্চিং কাৰ্টাং সকলোলৈ প্ৰাৰ্থনা জনাইছোঁ আমাৰ আই বসুমতী যাতে উৰ্বৰতা দিয়ে, আমাৰ যিটো শস্য আমনি আলি আমি যিটো লগাইছোঁ এইটো যাতে ভাল হয়, এতিয়া অহা মাঘ মাহত আমি যাতে আকৌ খাবলৈ পাম, ভালকৈ পেট ভৰাই খাবলৈ পাম। সকলো মানুহ সুখত শান্তিত পেট ভৰাই খোৱা কৰি থাকক, উন্নতি হওক, এয়াই সকলোকে মোৰ শুভেচ্ছা থাকিল। ধন্যবাদ, ধন্যবাদ, বহুত ভাল লাগিল। মোৰ লগত আছে আমাৰ মিচিং বানে কামাঙৰ উপসভাপতি একলব্য গামছা, আৰু তেখেতক আজি ইয়াতে লগ পালোঁ লিগাংথলীত, নথৈ আনন্দিত। আৰু তেখেতৰ পৰা আজি জানিব বিচাৰে লিগাঙৰ অনুভৱ কেনেকুৱা? লিগাঙৰ অনুভৱ আগৰ বছৰতকৈ এবছৰ ভাল। সেইকাৰণে ভাল যে অসম চৰকাৰে দক্ষিণ ডিষ্ট্ৰিক্টত আমাৰ ডমিনেটেড এৰিয়া পূৰ্ণ বন্ধ ঘোষণা কৰিছে। সেইকাৰণে ভাল। আগৰ বছৰতকৈ এইবছৰ অনুভৱটো বেছি ভাল। ধন্যবাদ দিছোঁ এই হিচাপতে অসম চৰকাৰক যে আমি ইয়াতে বঙালমাৰা নহয়, ইয়াত বঙালমাৰালৈ আহি পালোঁ, ভাল লাগিছে। আজি লিগত কৰিব আৰম্ভ হৈছে, আৰু মানুহ লাহে লাহে এই মাংগলিক কামবোৰ লাহে লাহে জানিবৰ কাৰণে আমি গাঁৱে আৰু যাব লাগিব, কষ্ট কৰিব লাগিব। আপুনি উঠি অহা আমাৰ যিসকল মিচিং যুৱক যুৱতী আছে, যে আমাৰ নিজৰ জাতীয় যি পৰম্পৰা নীতি নিয়মসমূহ, এনেকৈ যেনেধৰণে আজি আমাৰ মিচিং জাতীয় কৃষি উৎসৱ লিগাং আমি উদযাপন কৰিছোঁ, আমাৰ উঠি অহা প্ৰজন্মক এই সাংস্কৃতিক বা আমাৰ এই যিসমূহ আমাৰ কৃষ্টি সংস্কৃতি আছে তেখেতসকলক আদৰ্শ মানে কি অনুপ্ৰাণিত কৰিব, আমাৰ এইসমূহত জড়িত হ'বৰ কাৰণে কিবা ক'ব নেকি? নিশ্চয় নিশ্চয়। আমি প্ৰজন্মক আমি চৰণত ধৰি কৈছোঁ, সেৱা জনাইছোঁ যে পুৰণি আমাৰ গীত মাত, পুৰণি ৰীতি নীতি ধৰি ৰাখিব লাগিব। ধৰি নাৰাখিলে এটা জাতিয়ে পৰিচয়টো সম্পূৰ্ণ হ'বই নোৱাৰে, পৃথিৱীৰ পৰা বিলুপ্ত হ'ব। গতিকে আপোনালোকে প্ৰজন্ম কি বুলি কয়, এইটো মানে এটা ধৰণী, তেওঁলোকে আমাক যিটো মিচিঙত যিটো কয় জপং, এই অসম জপং তোমালোকে ড্ৰাগছ বা এনেকুৱা ধৰণৰ বেয়া জাতিৰ বস্তুবোৰ নিশিকাক বা নোখোৱাকৈ আমাৰ যিখিনি পৰম্পৰা আছে তেওঁলোক তালৈ যাব লাগে, মাধ্যমিক শিক্ষানলৈ যাব লাগে, পুৰণি যিবোৰ আমাৰ গীত মাত চৰ্চা হ'ব লাগে, ঢোল বজাব লাগে, নাচিব জানিব লাগিব, বজাব জানিলেই নহ'ব, এই শিকিব লাগিব। এই গোটেই কাৰবাৰৰ প্ৰজন্মক আমি অনুৰোধ কৰিছোঁ আৰু কৰাটো ভাল। ধন্যবাদ ইমান ধুনীয়া বাৰ্তা দিয়াৰ কাৰণে। তেখেতক আমি লগ পোৱাৰ কাৰণে আজি বিশেষভাৱে ধন্যবাদ জনাইছোঁ। সেই চেনেলৰ পৰা ধন্যবাদ।
আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ আৰু এই আমাৰ যি সমষ্টি আমাৰ যি GM দিলীপ পেগু তেখেতক মোৰ এই চেনেললৈ স্বাগতম জনাইছোঁ আৰু তেখেতক আজি এই যি আমাৰ মিচিং জাতীয় উৎসৱ লিগাং এই লিগাঙৰ অনুভৱ কেনেকুৱা? অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী আমি মিচিং জনগোষ্ঠীটো আৰু মিচিং জনগোষ্ঠীৰ বাপতি সাহোন আলি আই লিগাং আৰু আলি আই লিগাঙৰ অনুভৱটো মই প্ৰকাশ কৰিব নোৱাৰোঁ, অনুভৱ কৰিব পাৰোঁ। লিগাং ইমানে আজি আনন্দিত, সমগ্ৰ মিচিং অঞ্চল বা সমগ্ৰ নগৰ চহৰত অসমত আলি আই লিগাং উদযাপিত হৈ আছে আৰু সেই আলি আই লিগাংটো আমি শদিয়াৰ পৰা ভৰলীলৈকে গুৱাহাটীত থকা হওক দিল্লীত থকা হওক ইয়াতে উপাখ্যান অনুসৰি আলি আই লিগাংটো উদযাপন কৰিব লাগে। আমি যেনেকৈ যি মন যায় তেনেকৈ উদযাপন কৰি থকা হৈছে, কিন্তু তেনেকৈ উদযাপন নকৰি এইটো হ'ল আমাৰ এটা পৰম্পৰা ৰীতি নীতি আছে, ৰীতি নীতি অনুযায়ী আলি আই লিগাংটো উদযাপন কৰিবৰ কাৰণে সকলোকে আহ্বান জনালোঁ। তাৰ কাৰণে মিচিং বানে কেবাঙে বিশেষ পদক্ষেপ লৈছে আৰু বিশেষ পদক্ষেপ হিচাপে মিচিং বানে কেবাঙে 35টা জেগাত সভা পাতি এইবাৰ আলি আই লিগাংটো অকণমান বেলেগ ধৰণে আলি আই লিগাং পাতিবৰ কাৰণে চেষ্টা কৰিছে। আমি ইয়াতো দেখিলোঁ অলপ খুব মাংগলিক কাৰ্যটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। গতিকে তেনেদৰে আলি আই লিগাংটো যাতে পাতে। ধন্যবাদ। লিগাং চাব যাম কনেং লিগাং চাব যাম মৰামৰ চুকত বহি কনেং পুৰা মাংস খাম কনেং ঐ আপোন বাতি খাম বঙলমৰা নিবাসী আজি আমি লিগাং আজি 37 বছৰে বঙালমৰা বৃহত্তৰ অঞ্চলত পাতি আছোঁ। আজি আমাৰ 2024 চনত এই বুধবাৰ ফাগুন মাহৰ প্ৰথম অনুষ্ঠানত আমি এইবাৰ অনুষ্ঠিত কৰিছোঁ। আমাৰ ভাল আমাৰ শিক্ষা কাৰ্যসূচী আজি আলি লিগাং অনুষ্ঠান আৰম্ভ কৰিছোঁ। ৰাতিপুৱা বেলা আমাৰ অনুষ্ঠান হৈ গ'ল। এতিয়া আমাৰ বিভিন্ন গাঁৱৰ মাজত গুমৰাগ নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব। তাৰ লগতে আমাৰ এখন সভাও আছে। গীতে মাতে আৰু ভাষণে আজি আমি আমাৰ লিগাং অনুষ্ঠিত কৰিছোঁ আৰু আমি সুখী। আৰু এই মাহতে আমি আজিৰ দিনটোত সকলো অসমবাসী আমাৰ মিচিং সমাজৰ হৈ আমি লিগাঙৰ শুভেচ্ছা যাচিছোঁ আৰু অসমৰ অসমৰ যি আমাৰ সংস্কৃতি, সেই সংস্কৃতি আমাৰ মিচিঙৰ আলি আই লিগাং জীয়াই ৰাখক, সকলোৱে সমন্বয় ৰাখক, তাকে আশা ৰাখিছোঁ। ধন্যবাদ। আজিৰ ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।